আজি মই এটা ভিডিও দেখুৱাম অদ্ভুত ভিডিও তাৰ মানে হেতু আপোনালোকে দেখিলে আচৰিত হৈ যাব ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক অলক এতিয়া ভিডিওটো আৰম্ভ কৰো আপোনালোকে চাওক এতিয়া জুইত দি পেলাই তাৰ মানে টিফিনটো কাটি আছো কাটি পেলাই ইয়াৰ ভিতৰত তাৰ মানে একচুয়ালি কাটাৰ কাৰণ হল ইয়াৰ ভিতৰত বাটি এটা উলাব হেতু আপোনালোকক দেখুৱাম আৰু আপোনালোকৰ ঘৰতো যদি তেনেকুৱা টিফিন আছে কিছুমানে টিফিন বুলি কয় আৰু কিছুমানে হটকেছ বুলি কয় তেনেকুৱা হটকেছ যদি থাকে পুৰণা তেতিয়া এই আইডিয়াটো আপোনালোকে ল'ব পাৰে চাওক মই কেনে ধৰণৰ তাৰ মানে হেৰিটো উলাই আছো এই ভিতৰ মানে ষ্টিলৰ বাটি যোনটো আছে এইটো আপোনালোকে ভিডিওটো হেহলৈকে চাই থাকক জুইটো ভালকে ল'ব লাগে তেতিয়া নহলে হেৰি কাটি না যায় কাটিবলৈ অকমান অসুবিধা হয় এতিয়া এইটো কাটি আছো অলপ বাকি আছে আৰু কাটিবলৈ মই উলাই পেলাই দেখুৱাই আছো আপোনালোকক এইটো ভালকে কাটিব লাগিব বাটিটো বহুত ধুনিয়া উলাব সাগে হবলা মই কটাটো এবাৰ আপোনালোকক দেখুৱাই দিও আকৌ জুইত দি দিও জুইৰ পৰা উলাই পেলাই জুইৰ পৰা নমাই আকৌ এবাৰ কাটিবলৈ মই চেষ্টা কৰি আছো মানে কটা নাই ইয়া কাটিলো এইটো চাক ভিতৰত দেখোন প্লাষ্টিকৰ লিখিয়া হয় আচ্ছা আচ্ছা ভালেই লাগিছে বস্তুটো কাটি পেলাই মোৰ দেখোন লছ হোৱা নাই লাভই হৈছে এইটো সাফা কৰিব লাগিব তলফালে দেখোন মামৰে পাই গল তেনেকুৱা যদি আপোনালোকৰ ঘৰত আছে হটকেছ তেতিয়া এই আইডিয়াটো ল'ব পাৰে বহুত ধুনিয়া এটা আইডিয়া যি কামতে ব্যৱহাৰ কৰে কৰিব পাৰিব কেলে আগতে ধৰক বেয়া আছিল হেতু কাৰণত মই এইটো আইডিয়াটো লগালো কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব